নমস্কাৰ মিতালী গগৈ ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজি হাতৰ হিতেনৰ দ্বিতীয়টি খণ্ড লৈ আহিছোঁ। তাৰ আগতে মই প্ৰথম খণ্ডত শুদ্ধ উত্তৰ দিয়াসকলৰ নাম জনাব খুজিছোঁ। আব্দুল হুছেইন, ৰাধিকা ৰায়, দিলীপ বৰা, ৰিজুমণি দেওঘৰীয়া, প্ৰমীলা এম ঘটৱাল, ৰাজেন্দ্ৰ চৌহান, বিউটিফুল আছাম, জুপিতৰা বৰুৱা, বিভা বুঢ়াগোহাঁই, নৱাৰুণ পৰিস্মিতা। সকলোলৈকে অশেষ ধন্যবাদ থাকিল। আহক আজি হিতান্তি আগবঢ়াওঁ। আখি আছে মোৰ নোৱাৰো উৰিব, আখি আছে মোৰ নোৱাৰো মুদিব, ভৰি নহ'লেও ফুৰিছোঁ ঘূৰি, জীৱন কটাওঁ পানীত সাঁতুৰি। ইয়াৰ উত্তৰটো হ'ল মাছ। বাঘৰ দৰে জঁপিয়াই, কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায়, কপাহৰ দৰে ভাঁহে। ইয়াৰ উত্তৰটো হ'ল ভেকুলী। ৰজাৰ ঘৰৰ কলি গাই, ঘাটে ঘাটে পানী খায়। ইয়াৰ উত্তৰটো কি জানেনে? এইটো হ'ল বৰশী। এঠেঙীয়া বগলী, নিতৌ নাচে গধূলি। ইয়াৰ উত্তৰ হ'ল বিচনী। বগা বগা চাহাবৰ কলা কলা টুপি, এক ঘোচা মাৰি দিলে উঠে জ্বলি পকি। ইয়াৰ উত্তৰটো জানেনে? দিয়া চলাই। ৰজাৰ লাঠি, ঘন ঘন গাঁঠি। ইয়াৰ উত্তৰটো হ'ল কুঁহিয়াৰ। He sits between two mats with a ICS degree. Who is he? ইয়াৰ উত্তৰ হ'ল মেথমেটিক্স। মই এটা প্ৰশ্ন সুধিছোঁ, উত্তৰটো কি? উত্তৰটো হ'ল এটা দিশ। ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ ভিতৰত 100টা ভেকুলী। ইয়াৰ উত্তৰটো হ'ল কঁঠাল। এতিয়া শেষৰটো হাতৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ। A is the father of B, but B is not son of A. So what is the relation between A and B? শুদ্ধ উত্তৰ দিয়াসকলৰ নাম মই পুনৰ মোৰ পিছৰটো হাতৰ ভিডিঅ'ত